প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সকলোৰে বাৰু ভালনে আৰু তোমালোকে বাৰু নিজৰ পঢ়া শুনাবিলাক কৰি আছানে সকলোৱে ঘৰতে ভালদৰে পঢ়ি থাকিবা দেই আৰু আজি মই তোমালোকক পঢ়াৰ আখৰা কিতাপখনৰ পৰা দুটা কবিতা পঢ়াম তোমালোক সকলোৱে মনোযোগেৰে শুনিবা এতিয়া কিতাপ আৰু পেন্সিল সকলোৱে উলিয়াই লোৱা মনোযোগেৰে সকলোৱে শুনিবা এতিয়া চোৱা ককাৰ কল ককাই আনিলে কল হসা হসি কল দেই নহয় নকল ধান কলো নহয় পিছে কেঁচা পুৰা কল কাটি কাটি ভাজি খাই চকল চকল কল খাই ককাৰ হ'ল পেট বিকল ককাই হে কোৱা কথা কলো অবিকল মই আকৌ এবাৰ কবিতাটো পঢ়ি দিছোঁ শুনা ককাৰ কল ককাই আনিলে কল হসা হসি কল দেই নহয় নকল ধান কলো নহয় পিছে কেঁচা পুৰা কল কাটি কাটি ভাজি খাই চকল চকল কল খাই ককাৰ হ'ল পেট বিকল ককাই হে কোৱা কথা কলো অবিকল এতিয়া মই তোমালোকক পেন্সিল উলিয়াই ল'বলৈ কৈছিলোঁ নহয় পেন্সিলডাল সকলোৱে লৈ লোৱা আৰু এতিয়া আমি এই কবিতাটোত ক আখৰযুক্ত শব্দ কেইটা আছে সেইকেইটা বাছিব লাগিব এতিয়া চোৱাচোন ইয়াত ক আখৰযুক্ত শব্দ কেইটা আছে ককাৰ কল ককা ইয়াত ককাটো কি হ'ব ক আখৰযুক্ত শব্দ হয় না মই পেনে আঁকি দিছোঁ দেই এইটো ককা তাৰপিছত কল ককাই আনিলে কল হসা হসি কল দেই নহয় নকল ধান কলো নহয় পিছে কেঁচা পুৰা কল কাটি কাটি ভাজি খাই চকল চকল এতিয়া কাটিটো কি হ'ব ক আখৰযুক্ত শব্দ তাৰপিছত কল খাই ককাৰ হ'ল পেট বিকল ককাই হে কোৱা কথা কলো অবিকল ইয়াত কোৱা কথা কলো এই তিনিটাও কি ক আখৰযুক্ত শব্দ এতিয়া চাওঁ আমি কি কি ক আখৰযুক্ত শব্দ পালোঁ ককা কল কাটি কোৱা কথা কলো ইয়াত আমি কেইটা ক আখৰযুক্ত শব্দ পালোঁ 6টা পালোঁ হয় না আৰু এই 6টা তোমালোকে নিজৰ বহীত আমি খালৈ ভাঙি নাচ নামৰ কবিতাটো পঢ়িম আৰু কবিতাটো মই প্ৰথম আওৰাই দিছোঁ তোমালোকে সকলোৱে মনোযোগেৰে শুনিবা এতিয়া খালৈ ভাঙি নাচ দিখৌ পাৰত উখল মাখল খালৈ ভাঙি মাছ গড় গঞা গঙাটোক দিছে বিহু নাচ খল খলাই শিঙি আহিল ৰাখি দীঘল দাড়ি খপ জপাই কাৱৈ আহিল লগত আহিল আৰি আহিল এডল মাছমৰীয়া পল জুলুকি লৈ খালৈত উঠি খালৈ ভাঙি আখল পালেগৈ আৰু ইয়াত আমি কি কোনটো আখৰযুক্ত শব্দ চিনাক্ত কৰিব লাগিব খ আখৰযুক্ত হয় ন এতিয়া খ আখৰযুক্ত প্ৰথমতে আছে চোৱা খালৈ তোমালোকেও পেন্সিলে দি যাবা দেই গোল চিন খালৈ তাৰপিছত দিখৌ পাৰত উখল মাখল খালৈ ভাঙি মাছ গড় গঞা গঙাটোক দিছে বিহু নাচ ইয়াত খ আখৰযুক্ত শব্দ নাই হয় ন খল খলাই এই খল খলাইটো কি খ আখৰযুক্ত শব্দ খল খলাই শিঙি আহিল ৰাখি দীঘল দাড়ি খপ জপাইটো কি খ আখৰযুক্ত শব্দ আহিল এডল মাছমৰীয়া পল জুলুকি লৈ খালৈত উঠি খালৈ ভাঙি আখল পালেগৈ ইয়াত আমি খ আখৰযুক্ত কি নতুন শব্দ শিকিলোঁ খালৈ খল খলাই খপ জপাই এই তিনিটা শব্দ শিকিলোঁ হয় ন আৰু তোমালোকে এই শব্দবিলাক আজি যিকেইটা শব্দ আমি চিনাক্ত কৰিলোঁ খ আখৰযুক্ত শব্দ সেইকেইটা শব্দ তোমালোকে বহীত টুকি লগাবা আজিলৈ হ'ব ইমানেই